Hi everyone, welcome back my another video. আজি ভিডিওটো বিশেষ কাৰণত বনাইলো মানে মোৰ এজোৰ আহুজাৰ বক্স সেল কৰিম বুলি ভাবিছো বিক্ৰী কৰিম তো আপোনালোকক যদি লাগে মোক কন্টাক্ট কৰিব মানে মই এখন ডিজিটেল মিক্সাৰ লম ডিজিটেল মিক্সাৰখনত বহুত টকা প্ৰয়োজন হয় আপোনালোকে জানে প্ৰায় 3 লাখৰ ওপৰত পৰিব মিক্সাৰখন সেই কাৰণে অলপ পইচাৰ শৰ্ট পৰি আছে পইচাটো শৰ্ট পৰি থকাৰ কাৰণে মই এজোৰ বক্স বিক্ৰী কৰিম তো বিক্ৰী কৰিম তো আপোনালোকক যদি লাগে মোক কন্টাক্ট কৰিব পাৰে আৰু মডেলটো হৈছে আহুজাৰ spx800 আৰু কোন মানুহ মানে স্ক্ৰেচ হোৱা নাই কত মানে দাগ নাই একো নাই একদম নিউ কন্ডিশন শোৰুম কন্ডিশন হৈ আছে তো যদি লাগে আপোনালোকক কন্টাক্ট কৰিব মই ডেসক্ৰিপচনত গোটেই ডিটেইলছ দি দিম আৰু যিবিলাকে কিনিব সেইবিলাকেহে কন্টাক্ট কৰিব আৰু যদি নিকিনে কন্টাক্ট নকৰিব আৰু মেচিনটোৰ লগত থাকিব dj তো এম্প্লিফায়াৰটো লাগিলে ল'ব পাৰে নালাগিলেও অকল যদি আপোনালোকক টপ জোৰ লাগে টপও ল'ব পাৰে যদি এম্প্লিফায়াৰটো নালাগে কোনো কথা নাই অকল টপ জোৰ নিলেও মই বিক্ৰী কৰিম সিঙ্গেল লাগিলে মানে সিঙ্গেল কি কিনিব বিচাৰিলেও পাৰিব আৰু যদি মেচিনৰ হৈতে কিনে তেতিয়াও মই বিক্ৰী কৰিম মুঠতে আপোনালোকে যদি লাগে কন্টাক্ট কৰিব পাৰে তো মই অলপমান বক্সজোৰ আপোনালোকক দেখুৱাই দিওঁ কন্ডিশনটো কেনেকুৱা হৈ আছে আৰু যিবিলাকে নিকিনে এনে ভিডিওটো চাই আছে তেওঁলোকক অনুৰোধ থাকিল চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাওক